ৰাখিবা দীঘল চুলি, ৰাখিবা দীঘল দাড়ি, চলাবা কিন্তু ধুনীয়া দামী গাড়ী, তেতিয়াহে পাবা মনে বিচৰা নাৰী। কিন্তু কি কৰিম মই, মোৰ এইটোও নাই, এইটোও নাই, এইটোও নাই, আৰু দাদা মানে এইটো আছেনে? বন্দুকটোৰ কথা কৈছো। জবলা, তই এনে কথা এটা মন কৰিছ? কি বাৰু? কোনটো বা কথা? আমাৰ এই পৃথিৱীখনতে বসবাস কৰি থকা উভয় লিংগৰ প্ৰাণী দুবিধৰ বিষয়ে কেতিয়াবা হ'লেও তুমি লক্ষ্য কৰিছানে? নাই। কিয়? কোনবিধৰ বা কথা কৈছে? আমাৰ আকৌ দাদাৰ মাথাটো একেবাৰে চাঙত বনাই অনাটো। কোনবিধৰ কি কথা কয় একো ধৰিবই নোৱাৰি। তই জবলা বহুত বেছি ভিতৰত সোমাই যাওঁ। মই গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ বিষয়ে কথাটো কৈছিলোঁ। নকওঁ আৰু দে, বেয়া হ'ব নেকি? বুজি পালোঁ বাৰু। যিবিলাক ল'ৰা ছোৱালী তোৰ গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড মানে ৰিলেশ্যনশ্বিপত থাকে না, সিহঁতৰ নাটকবিলাক চাবি আৰু। কোনোবাই হাঁহৰ গঁৰালত সোমাই মনে মনে এই জাত দি থাকে। আৰু কোনোবাই কম্বলৰ তলত, আৰু কোনোবাই লেট্ৰিনত সোমাই কথা পাতি থাকে। গম পাওঁ, লুকাব নালাগে, গম পাওঁ। আৰু কোনোবাই কাণতহে থেপিডাল ভৰাই কাৰোবালৈ মিচিক মাৰি মনে মনে পাতি থাকে। আৰু কোনোবাই হ'ব তই কোনোবাই কৈ ভিডিঅ' দীঘল কৰি পেলাব নালাগে। সিহঁতি কথা পাতি থকা দেখিলে কেতিয়াবা এনেকুৱা লাগে বুজিছেনে, এইখন পৃথিৱীলৈ মিছাকৈ আহিব। আৰু বিশেষকৈ ৰাতি কথা পতাকেইটাই নিশা 1-2 বজালৈকে যে কথা পাতি থাকিব পাৰে, সিহঁতি শুৱে কেতিয়াবা? ৰাতি 3টা বজাত শুই ৰাতিপুৱা 11টা বজাত উঠে। আৰু শুনক, তাৰ পাছত ক'ব জান কোৱা কি কৰি আছা? তাকো ৰাতি 12টা বজাত সুধিব এইটো ঘৈণীয়েকক। তাৰ পাছত ক'ব আকৌ কোৱা না কিবা, আৰু কোৱা না, এনেকে আৰু কোৱা না কৈ গোটেই ৰাতিটোত ক'ৰ পুৰণা কথাবোৰ খুচৰি উলিয়াই কথা পাতি থাকিব। ঐ কেনেকে যে পাৰে সিহঁতেহে জানে দেই। আৰু ৰাতি টোপনি নধৰিলে টোপনি ধৰা ব্যৱস্থা কথাটো নকওঁগে আৰু। জবলা ঐ, তই টেপেচকে মাতটো কিয় দিয়? তথাপি ই কিন্তু মিছা কোৱা নাই। ঐ শুন না। কওক, মই শুনি আছো। ৰাতি তোৰ 11মান বজাৰ পিছত বয়ফ্ৰেণ্ডবিলাকে ফোনত কথা পাতি থাকে না, তেতিয়া কি কৰে, সিহঁতে একদম সৰুকালৰ দৰে মানে হৈ যায় বুজিছানে, একদম সৰুকালৰ দৰে হৈ যায়। তোৰ বাল্যকালৰ আচৰণবিলাক মানে কৰে। কোৱা না, মই দেখিব ধুনীয়া নে? কোৱা না, মোক তুমি ভাল পোৱা নে? কিমান ভাল পোৱা কোৱা না। মই ক'লো নহয় তোক, একদম তোমাৰ সেই গাৰ্লফ্ৰেণ্ডবিলাকে মানে একেবাৰে ঘৰৰ মুৰব্বীৰ দৰে হৈ একদম বুজনিবিলাক দিয়ে। তাকে কয় হেনো সেইটো মানে কি, তুৰু লাভ নে চুৰু লাভ? তুৰু লাভো হয়, চুৰু লাভো হয়, দুয়োটাই হয়। মজা দিছা জবলা। কবিতাত কবিয়ে কৈছে নহয়, ৰাখিবা দীঘল চুলি, ৰাখিবা দীঘল দাড়ি, ৰাখিবা দীঘল চুলি, ৰাখিবা দীঘল দাড়ি, চলাবা কিন্তু ধুনীয়া দামী গাড়ী, তেতিয়াহে পাবা মনে বিচৰা নাৰী। কিন্তু কি কৰিম মই, মোৰ এইটোও নাই, এইটোও নাই, এইটোও নাই, আৰু দাদা মানে এইটো আছেনে? বন্দুকটোৰ কথা কৈছো। আছে, লাজ দি মাৰিব, পাগল কৰি দিবি তই। বন্দুকডাল থাকিলে কি হ'ব? দাদাই মানে সেই গুলি খচা জেগাটো বিচাৰি পোৱা নাই। পাব লাহে লাহে পাই যাব, আপুনিও পাই যাব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই দুৰ্লভ আৰু আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মোৰ ইউটিউব চেনেল মিষ্টাৰ ডি পুৰা ফানি। আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেন্তে লগৰীয়া বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো প্ৰেছ কৰি নটিফিকেশ্যনটো অল কৰি ল'ব, কিয়নো আমাৰ এনেকুৱা ধৰণৰ ফানি ভিডিঅ'বিলাক আপোনালোকে যাতে পোনপটীয়াকৈ পায়। আৰু এয়াই আছিল আজিৰ ভিডিঅ', তেন্তে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। আজিলৈ এৰিলোঁ, বাই।